তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত যুৱ ছাত্ৰ পৰিষদৰ অখিল গগৈক মুক্তি আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ। কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে আজি তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰডুবি আঞ্চলিক সমিতিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ জৰিয়তে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই চৰকাৰলৈ সকিয়নি প্ৰদান কৰি কয় যে কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে এই আন্দোলন স্থবিৰ হৈ আছিল যদিও এতিয়া পুনৰ জাতিৰ স্বাৰ্থত আন্দোলন আৰম্ভ কৰা হৈছে। গতিকে অতি সোনকালে এই আইন বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি কৰক বুলি তেওঁলোকে দাবী জনায়। सिटीजनशिप एमेंडमेंट एक्ट 2019 का यानी नागरिकत्व संशोधनी आईनर विरुद्धे অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে নহয় অসমৰ বিভিন্ন দল সংগঠনে জনতাই দাবী প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কোভিড-19 কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই আন্দোলন স্থিমিত কৰি ৰখা হৈছিল যদিও দেশ আৰু জাতিৰ স্বাৰ্থত পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কা আন্দোলনৰ বিৰুদ্ধে সবল ৰূপত শক্তিশালীৰ প্ৰতি আন্দোলন পুনৰ গঢ় লৈ দিব বিচাৰিছে। এটা কাৰণেই যে এই আইনখনে নাগৰিকত্ব সংশোধনী আইনে অসমতে অসমীয়া জাতিটোৰ ভাষা আৰু সংস্কৃতি শেষ কৰিবলৈ গৈ আছে আৰু এই আইনখনে অসমতে অসমীয়া জাতিটোক সংখ্যালঘুত পৰিণত কৰিবলৈ গৈ আছে। গতিকে এনে এখন জাতিধ্বংসী আইনক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বুলি নহয় অসমক ভাল পোৱা অসমৰ হকে থকা কোনো ব্যক্তিয়ে কিন্তু এই আইনখনক মানি ল'ব নোৱাৰে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিক সমিতিৰ উদ্যোগত আমি এই আন্দোলন পুনৰ শক্তিশালী উপস্থাপন কৰিছোঁ। আজি বৰডুবি আঞ্চলিক সমিতিৰ উদ্যোগত এই বাহাদুৰ চাৰিআলিত আমি মানৱ শৃংখলৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু এই মানৱ শৃংখলৰ কাৰ্যসূচীৰ যোগেদি আমি এই কাখন বাতিল কৰিবলৈ আমি দাবী উপস্থাপন কৰিছোঁ। অন্যহাতে দিম আজি বৰডুবি আঞ্চলিক সমিতিৰ উদ্যোগত হোৱা এই কাৰ্যসূচীৰ যোগেদি আমি অখিল গগৈ ডাঙৰীয়াৰ মুক্তি বিচাৰিছোঁ, যিজন ব্যক্তিক বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে হিটলাৰী শাসন খটুৱাই তেখেতক দীৰ্ঘদিন ধৰি কেনে কাৰাবন্দী কৰি ৰাখিছে। কিন্তু আমি জানো যে এজন নেতা যিজন সংগ্ৰামী নেতা সেই সংগ্ৰামী নেতাজনক বিজেপি চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে বন্দী কৰি ৰাখিছে। গতিকে এনে এজন নেতা গণতন্ত্ৰৰ যিটো পৰিপন্থী কাম কৰিছে বিজেপি চৰকাৰে, গতিকে আমি কওঁ যে গণতন্ত্ৰক দোহাই দিম। যদি এইখন ভাৰতবৰ্ষখন যদি এখন গণতান্ত্ৰিক দেশ হয় তেনেহ'লে অখিল গগৈৰ ওপৰত যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰ বন্ধ কৰিব লাগে আৰু অখিল গগৈক যিটো কাৰাবন্দী সেই কাৰাবন্দীৰ ম্যাদটো উকলাব লাগে আৰু তেখেতক মুকলি আকাশৰ তললৈ আহিবলৈ এটা সুবিধা দিব লাগে বুলি আমি আজি মানৱ শৃংখলৰ কাৰ্যসূচীৰ যোগেদি দাবী উত্থাপন কৰিছোঁ। বিভিন্ন খবৰৰ বাবে চাই থাকিব ভাদৈ নিউজ।